নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ টেট পৰীক্ষাৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট বিষয় শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞানৰ ওপৰত কিছুমান মহত্বপূৰ্ণ প্ৰশ্ন। আহকচোন ষ্টাৰ্ট কৰোঁ প্ৰশ্নবোৰ। আমাৰ প্ৰথম প্ৰশ্ন হৈছে ইংৰাজী মটিভেশ্যন শব্দটো আহিছিল। চাওকচোন, ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে। গ্ৰীক ভাষাৰ পৰা, লেটিন ভাষাৰ পৰা, ইংৰাজী ভাষাৰ পৰা, জাৰ্মান ভাষাৰ পৰা। প্ৰায়বোৰ যি মটিভেশ্যন আৰু এনভাইৰনমেণ্ট এইবোৰ শব্দবোৰ লেটিন ভাষাৰ পৰা আহিছে, গতিকে আপোনালোকে মনত ৰাখিব লেটিন ভাষা। নেক্সট কুৱেশ্যন হৈছে আইভান পেভলভ এগৰাকী প্ৰখ্যাত মনোবিজ্ঞানী আছিল। ইংলেণ্ডৰ, আমেৰিকাৰ, ৰাছিয়াৰ, জাৰ্মানীৰ। গতিকে ইয়াৰ উত্তৰটো হৈছে ৰাছিয়াৰ। নেক্সট কুৱেশ্যন হৈছে শিক্ষণ প্ৰক্ৰিয়াটো হ'ল উদ্দেশ্যহীন, উদ্দেশ্যমূলক, অন্ধ, বিবেকহীন। ইয়াৰ উত্তৰটো হৈছে উদ্দেশ্যমূলক। খ নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। অনুবন্ধনবাদৰ জন্মদাতা আছিল থৰ্ণডাইক, কহলাৰ, কাফকা, পেভলভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পেভলভ। ঘ নম্বৰ অপশ্যনটো হৈছে আমাৰ শুদ্ধ উত্তৰ। আহকচোন নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। শিক্ষণ অনুবন্ধনবাদৰ প্ৰক্ৰিয়া হ'ল 2 প্ৰকাৰৰ, 3 প্ৰকাৰৰ, 4 প্ৰকাৰৰ, 5 প্ৰকাৰৰ। ইয়াৰ উত্তৰটো হৈছে আমাৰ 2 প্ৰকাৰৰ। মনত ৰাখিব 2 প্ৰকাৰৰ। আমাৰ নেক্সট কুৱেশ্যন হৈছে মৌলিক অনুবন্ধনবাদৰ আৱিষ্কাৰক আছিল কহলাৰ, কাফকা, কলভিন, পেভলভ। ইয়াৰ উত্তৰটো হৈছে পেভলভ। 7 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। B.F. স্কিনাৰ আছিল এগৰাকী প্ৰখ্যাত মনোবিজ্ঞানী। ইয়াত 4টা অপশ্যন দিয়া হৈছে। অক্সফৰ্ড বিশ্ববিদ্যালয়, এডিনবৰা বিশ্ববিদ্যালয়, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়। গতিকে ইয়াৰ শুদ্ধটো হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। শাস্তি আৰু পুৰস্কাৰৰ নীতি বুলিও অভিহিত কৰিব পাৰি। ইয়াত 4টা নীতি হৈছে প্ৰস্তুতিৰ নীতি, ফলাফলৰ নীতি, ব্যৱহাৰৰ নীতি, অব্যৱহাৰৰ নীতি। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফলাফলৰ নীতি। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলক কোৱা হয় অভিৰুচক, অভিপ্ৰায়, প্ৰেৰক, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অভিৰুচক। নেক্সট কুৱেশ্যন হৈছে 10 নম্বৰ। গেষ্টাল্ট স্কুল অফ চাইক'লজিৰ প্ৰতিষ্ঠাপক আছিল পেভলভ, ৱাৰ্থিমাৰ, থৰ্ণডাইক, কহলাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কহলাৰ। আজিলৈ ইমানেই। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।